নমস্কাৰ টেকন'এছ মাইনাছ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত কোনো ধৰণৰ টেকনিকেল ৰিলেটেড একো এপ্লিকেশ্যনৰ বিষয়ে আলোচনা নকৰোঁ, মাত্ৰ কেইটামান ইনফৰ্মেশ্যন আপোনালোকৰ কাৰণে আগবঢ়াম বুলি আজি এই ভিডিঅ'টো মই প্ৰস্তুত কৰি উলিয়ালোঁ। গতিকে ভিডিঅ'টো চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে নিশ্চয় গম পাইছে চাগে, ভাৰত চৰকাৰে কৰোণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি লকডাউনৰ সময়সীমা 30 এপ্ৰিললৈকে বৃদ্ধি কৰিছে। গতিকে এই সময়ছোৱাত যদি আপোনাৰ মোবাইল বা টিভি ৰিচাৰ্জৰ প্ৰয়োজন হয় তেন্তে আপুনি কিছুমান অনলাইনৰ জৰিয়তে আপোনালোকে ৰিচাৰ্জ কৰি ল'ব পাৰে। এই সময়ছোৱাত আপোনালোকে গুগল পে', ফোনপে' আৰু আপোনালোকৰ পে'টিএম ইউজ কৰিব পাৰে, কাৰণ ইয়াত বহুতো ধৰণৰ অফাৰ দি আছে, কেছবেকৰ অফাৰ। গতিকে ঘৰতে বহি আপোনালোকে মোবাইলৰ ৰিচাৰ্জ কৰক, টিভি ৰিচাৰ্জ কৰক আৰু বিভিন্ন ধৰণৰ কেছবেক অফাৰসমূহ আপোনালোকে লাভ কৰক। নেক্সট ভিডিঅ'ত আপোনালোকৰ কাৰণে মই লৈ আহিম কিদৰে আপোনালোকে ঘৰতে বহি অনলাইন ৰিচাৰ্জ কৰিব পাৰে বিভিন্ন মাধ্যমত, সেইখিনি বিষয়ে মই আলোচনা কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনখিনি আগতীয়াকৈ পাবলৈ কাষত যিটো ঘণ্টা বটন ওলাব বা বেল আইকন ওলাব সেইটো প্ৰেছ কৰি দিব। আৰু মোৰ ফালৰ পৰা সকলোকে বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ আৰু হিয়া ভৰা ওলগ জনালোঁ।